মেৰাপানীত প্ৰকৃতিৰ ৰুদ্ৰৰূপ মাত্ৰ 7 মিনিট সময়ত প্ৰচণ্ড ধুমুহাই টচ নচ কৰিলে সমগ্ৰ মেৰাপানী অঞ্চল। পথৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ। আহত এজন। ধুমুহাত বহু সময় ধৰি ব্যাহত হৈ পৰে যাতায়াত। পশুধনৰ মৃত্যু। আজি বিয়লি 3 মান বজাত অহা এজাক প্ৰবল ধুমুহা আৰু শিলা বৰষুণে মেৰাপানী টাউনৰ বহু সংখ্যক দোকান বজাৰ ঘৰ দুৱাৰ ভাঙি পৰাৰ লগতে বহুতো পশুধনৰ প্ৰাণ হানি হোৱাৰ লগতে গোলাঘাট মেৰাপানী সংযোগী পথৰ ওপৰত প্ৰকাণ্ড গছ-গছনি উভালি পৰে। ধুমুহা বতাহত কৃষ্ণস্বামী গাঁৱৰ শংকৰ দাস নামৰ এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আহত ব্যক্তিজন মেৰাপানীৰ সামূহিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মেৰাপানী নগৰ লগতে গমাৰী বজাৰ, চৌগাং পথাৰ, তৰাণী, পুলিবাগান, নেঘেৰিবিল, বেতনীপট্ৰি আদি কেইবাখনো গাঁৱৰ বৃহৎ ক্ষতি সাধন হৈছে। ইফালে অহা 4 মে'ৰ পৰা হ'ব লগা মেৰাপানী কেন্দ্ৰীয় ৰঙালী বিহুৰ পেণ্ডেল সম্পূৰ্ণৰূপে ভাঙি পেলায়। আনহাতে বহু কৃষকৰ কৃষিভূমি নষ্ট হয়। হয়, আজি এই মেৰাপানী অঞ্চলত এটা শিলাবৃষ্টিৰ ফলত গোটেইখন সন্ত্ৰাসৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াত আপোনাৰ ৰাইজৰ ঘৰ দুৱাৰ, পশুধন, কৃষিভূমি সকলোলৈকে ক্ষতি নমাই আনিছে এই শিলাবৃষ্টিয়ে। বিশেষকৈ আমাৰ যিসকল কৃষক আছে তেখেতসকলৰ বিস্তৰ ক্ষতি সাধন হৈছে। তেখেতসকলৰ পশুধনৰ আমি গম পাইছোঁ যে পশুধনৰো মৃত্যু হৈছে এই শিলাবৃষ্টিৰ ফলত। আৰু আমি দুৰ্ভাগ্যবশতঃ এটা কথা শুনিবলৈ পাইছোঁ যে স্কুলৰ পৰা গৈ থকা অৱস্থাত 2 কণমানি গাটো গছৰ ডাল ভাঙি পৰা আমি ইতিমধ্যে গম পাইছোঁ। অত্যন্ত দুখজনক এই বিষয়টো। আমাৰ মেৰাপানীৰ চাৰিওকাষত থকা গাঁওসমূহত এটা দুখময় পৰিৱেশৰ সৃষ্টি হৈছে। কোনোবা আহত বা এনেকুৱা আঘাতপ্ৰাপ্ত কোনোবা মানুহ হৈছে? 2 হৈছে বুলি আমি গম পাইছোঁ। আৰু ইতিমধ্যে আমি এটা কথাও দেখিছোঁ যে আমাৰ যি বিদ্যুৎ সংযোগী তাঁৰ আৰু বিদ্যুতৰ যি খুঁটা, সেই খুঁটাৰ ফলতো পশুধনৰ এই অঞ্চলতে নিধন হোৱা আমি দেখা পাইছোঁ। গছ-গছনি যে ভাগি আছে, অকল শিলাবৃষ্টি আছিল নে ধুমুহা আছিলে? ইয়াতে শিলাবৃষ্টিৰ লগতে ধুমুহা হৈছে। প্ৰায় খন্তেকীয়া এটা সময়ত এই শিলাবৃষ্টি হৈছিলে, প্ৰায় 7 পৰা 10 মিনিট সময়। এই অকণমান সময়তে এটা ধ্বংসময় পৰিৱেশৰ সৃষ্টি কৰি দিলে। কোন গাঁও এনেই এইটো? এই মেৰাপানীৰ আশে পাশে থকা নেঘেৰিবিল, চৌগাং পথাৰ, তৰাণী এই অঞ্চলটিত বেছি প্ৰভাৱ দেখা পোৱা গৈছে। ধুমুহাটো 3টা বজাতে আহিছে। 3টালৈ 5 মিনিটমান আছে, তেনেকুৱাত আহিছে। মোৰ এইখন হোটেল হেমামালিনী কমপ্লিট চফা পূৰা। কোনোবা আঘাত পাইছে? আঘাত ইয়াৰে মাছ বেপাৰী এজনী পাইছে। কি দুখ পাইছে? শংকৰ দাস। তাৰপিছত কিমান গাঁও আৰু অঞ্চলবিলাক? এইটোতো গোটেই ৰাস্তা ব্লক হৈ গৈছিলে প্ৰথম পৰ্যায়ত, গোটেই ব্লক আছিলে। এতিয়া আঁতৰাইছে এইফালে, আপোনাৰ ৱাৰ গোটেই ছিগিলে সেইখিনি। আৰু ওচৰ চুবুৰীয়া গাঁওবিলাকত? ওচৰ চুবুৰীয়াটো আমি ইমান গম নাপাওঁ। বাকী এইখিনি আমাৰ এইখিনিত আনোতেই হেৰি হৈছেগৈ টাইম। মেৰাপানীৰ পৰা নিউজ ৰিপৰ্ট, নিউজ আছাম টুডে।